Hello guys, welcome to my channel. আৰু এতিয়া চিৰিয়াখানাৰ ভিতৰত তো সোমাই আহে আপোনালোকক ফাৰ্ষ্ট টাইম মই মেপখন দেখাই দিছোঁ। এইখন মেপ আৰু এইফালে নো এন্ট্ৰি আছে, এইফালে মানে ষ্টাফ মানুহ থাকিব পাৰে। আৰু আমি আহিছিলোঁ এইফালে গেটদি সোমাই আহিলোঁ। আজি আপোনালোকক চিৰিয়াখানাত কি আছে অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে আপুনি বহুত ডাঙৰ মিছ কৰিছে। এই পৰিৱেশ সংগ্ৰহালয়টো এবাৰ হ'লেও চাই যাব, বহুত সুন্দৰ। আৰু এতিয়া সোমাই আহিছোঁ ফাৰ্ষ্ট টাইম। এইফালে এখন পাৰ্ক আছে, তাতে খেলিব কৰিব পাৰি সৰু পোৱালিৰ কাৰণে, ডাঙৰ মানুহৰ কাৰণে নহয় বাৰু। আৰু এইফালে বহুত চিঞৰ বাখৰ হোৱা আছে বান্দৰৰ, সেইটোৱে দেখাই দিব বিচাৰিছে। আৰু মইতো দেখা পোৱা নাই বৰ্তমান, আগত যাই বোলে চাব লাগিব। সেইফালে চাওক, এইটো বান্দৰ। ইহঁতে আমি যদি মাতোঁ ইহঁতেও মাতি দিয়ে, মানে চিঞৰ বাখৰ কৰি দিয়ে। আৰু এইফালে চাওক, এইটো হ'ল জিৰাফ। তো দেখি বহুত ধুনীয়া লাগিছে, কিউট লাগিছে, কিন্তু বহুত ডাঙৰ হয়। মোৰ 3টামান মানুহ জইন কৰিলেহে ইয়াৰ সমান হ'মগৈ। বহুত ডাঙৰ হয়। ইয়াতে থাকে চৰি কৰি, ঘাঁহ আছে। ইয়াৰ লগৰ এটা আছিলে, সেইটো এতিয়া মৰিলে বোলে, মানুহ এজনে কৈ গ'ল। আৰু এতিয়া আহি পালোঁ, এইটো চৰাই এটা আছে, এইটো হ'ল হৰ্ণবিল, অসমীয়া ভাষাত নাজানো কি। আৰু সঁচা কথা ক'বলৈ গ'লে মই কিছুমান জীৱ জন্তুৰ মানে কিছুমান অসমীয়াত নাজানো নাম, আৰু কিছুমান হ'ল ইংলিছত নাজানো নাম। তো কাৰোবাৰ যদি শিকিব মন আছে তেন্তে হ'লে এখন বহি লৈ আহিব বা ফটো উঠাইও নিব পাৰিব। কিন্তু এই যিটো সংগ্ৰহালয় যে প্ৰথম দেখাইছিলোঁ, সেইটোত কিন্তু মানে কি বুলি কয়, তাত এই কেমেৰা এলাউ নাই। তো বহি আনিলে তাত ভাল হ'ব, কাৰণ তাত কেমেৰা এলাউ নকৰে না। তাতে কিন্তু বহুতখিনি বস্তু জানিবলগীয়া আছে। আৰু ইয়াতে আছে লাভ বাৰ্ড। আৰু এইফালে চাওক, বাজাৰিকৰ ককটেইল নে ককাটেইল, এইবিলাক আজিলৈকে নামেই শুনা নাই। আৰু এতিয়া আমি পালোঁহি চবৰে মৰমৰ ভাটৌ চৰাই, যিটো কথা ক'ব পাৰে। তো ইয়াত খোৱা বস্তু যিটো আছে, সিহঁতক বিন্দাজ খাই আছে এতিয়া। আৰু আমালৈ ভয় কৰা নাই ইমান, কাৰণ আমি ইমান ওচৰৰ পৰাই ভিডিঅ' কৰি আছোঁহি। নাই পোহনীয়া নিচিনা হৈ গৈছে। এটা উৰি গ'ল ভয়তে, অলপ এটা থাকি গ'ল। এতিয়া এইটো চাওক, এইটো বগলীৰ নিচিনা কি চৰাই, মূৰটো ৰঙা, ময়ো নাজানো এইটো কি নাম বা। আজি ফাৰ্ষ্ট টাইম দেখা নিচিনাই হৈছে। আৰু ইমান ওচৰৰ পৰা আজিলৈকে ময়ূৰ চৰাই দেখা নাছিলোঁ, বহুত ভাল লাগিছে আজি ওচৰৰ পৰা চাই। এইফালে চাওক, এইটো তলত আছে চাওক, দেখিছেনে কিমান ওচৰত আছে। মই অলপ জুম কৰি দেখাই আছোঁ। আৰু মাতটো শুনিবচোন, সেইটো কি ধুনীয়া মাত, কি ধুনীয়াকৈ উলিয়াই মাতটো। এতিয়া এই চৰাইটো যদি ডিস্কভাৰী চেনেলত বিৱৰণ দিয়া হয়, তো ধুনীয়াকৈ বিৱৰণ দি দিলে হয়। মইনো আৰু কি বিৱৰণ দিম, চবে চিনিয়ে পায় ৰাষ্ট্ৰীয় পক্ষী হিচাপে। এতিয়া মাত্ৰ তাৰ সুন্দৰতাটো আপোনালোকে উপভোগ কৰক, মই যেনেকৈ কৰি আছোঁ। আৰু মই ইমান ওচৰৰ পৰা দেখি আচৰিত, আৰু বহুত ভাল লাগিছে আজি যে ময়ূৰ চৰাই এটা ৰাষ্ট্ৰীয় পক্ষী হিচাপে মই আজি ইমান ওচৰৰ পৰা চাবলৈ পাইছোঁ। সঁচাই সৌভাগ্য বুলি ক'ব পাৰিব। আৰু এই পাখিকেইটালে চাওক কি সুন্দৰ। আৰু এইবিলাক পাখি আজিকালি ডুপ্লিকেট প্লাষ্টিকৰ বনাই আজিকালি বজাৰত বেছি থাকে। আৰু চৰাই যিখিনি জেগাত আছে মানে, আৰু এইবিলাক বাঁহ বনাই দিছে, এইখিনি জেগাটো মানে বহুত সুন্দৰকৈ পুৰা ৱাল চোৱাল মাৰি একদম পূৰা ধুনীয়া জেগাত ৰাখিছে চৰাইখিনি। আৰু এতিয়া বাহিৰত ওলাই দেখা পালোঁ এটা হৰিণা। কিছুমান হৰিণা মানে এনেকুৱা এৰি ধৰি দিছে, য'ত ত'ত ঘূৰি আছে সিহঁতে, মানে গোটেই বান্দৰী সিহঁতক দেখা পাই আছোঁ। ইয়াতে আছে ব্লেক পেন্থাৰ, এইটো এটা, আৰু এইফালে আছে এইটো এটা, পূৰা শুই আছে গৰমৰ কাৰণে, পূৰা আমুক মেলি আছে। আৰু সেইফালে চাওক, এইটো আমি আহিছোঁ বুলি গম পাইছে সেইফালে আমাৰ ফালে চাইছে চাওক, দাঁত চাটা কিবা চাই আছে এইফালে, বাহ দাঁত দেখা দিছে আমাক। আকৌ এটা হৰিণা লগ পালোঁ, ইও ক'তো বান্ধোন নাই, বিন্দাছ য'তে ত'তে পাত চাত খাই কৰি ঘূৰি ফুৰে। এইটো এতিয়া আকৌ আমি পালোঁহি জলহস্তীটো, মাথাটো সোমোৱাই দিছে। ইফালেও এটা আছে, এইটো মৰি থকা নিচিনা, অলপ মুখখন লৈ অকণমান উশাহ ল'ব পাৰিলেই হ'ল, আৰু বাকী পানীৰ তলতে সোমাই থাকিব বিচাৰে সিহঁতে। এতিয়া চাওক এটা জমনি, এইটো চাওক ভালুক ক'ত বহি আছে, সি গৈ পেলাই পূৰা বিন্দাছ আৰাম লৈ আছে বহি পেলাই চাওক। আৰু এইটো চাওক তলত এটা আছে, তলতে কিবা খাই আছে, এইটো বেল খাই আছে নেকি। বেলটো হাতত লগাই হাতখন চেলেকি দিয়ে, কেনেকৈ খাই আছে চাওক, পূৰা মিঠা পাইছে চাগে। এইফালে আহি পালোঁ এইবাৰ লিঅ'পাৰ্ড কেট, এইটো মানে মেকুৰীটোৰ সৈতে ছেইম হয় সিহঁতে,
আৰু কিন্তু চাওক মেকুৰীয়ে আৰু বাকী কালাৰটো বেলেগ ডিফাৰেঞ্চ। এইটো এতিয়া কি বুলি কালাৰ বুলি ক'ম, নাহৰ ফুটুকীও নহয়, এইটো অলপ মানে গজকৰ সাপৰ নিচিনা হৈছে ছালটো, বাকী মেকুৰীয়ে আৰু। আকৌ এতিয়া আহি দেখা পালোঁ সিংহ, এটা হ'ল মতা সিংহ আৰু এইটো হ'ল মাইকী সিংহ। আৰু দুয়োটাই ধুনীয়াকৈ শুই আছে, আৰু কৰিবনো কি, চিকাৰ কৰিবলৈ ইয়াত একো নাই। আৰু এতিয়া এইফালে এটা পালোহি, ৰাষ্ট্ৰীয় জন্তু বাঘ, এইটো জুম কৰি দেখাইছোঁ মই, পানী খাই আছে সি, নেজডাল লৰাই আছে মজাকৈ। এই বাঘ আৰু সিংহবোৰে কৰিবনো কি ইয়াত, অলপ এটা জেগা দিছে আৰু তাতে খাব লাগে, শুব লাগে, মাংস দিব খাব, আৰু চিকাৰ টিকাৰ কৰিব, দৌৰিবলৈও পাহৰি গৈছে ইহঁতে, এনেকুৱা নিচিনা হৈছে আৰু। এইফালে আছে এইকেইটা গড়, আৰু এইকেইটা গড় 3টা ফেমিলি হিচাপে আছে, আৰু বাকী লগতে ফেমিলিৰ লগত হৰিণাও আছে, একেলগে ৰাখিছে এটা বান্দৰীতে। আৰু আহি এতিয়া পালোহি নীলগাই, কিন্তু নীলা নহয়, নীলগাই কাৰণে বুলি দেখাই আছোঁ। এইকেইটা ভিতৰত আছে, অলপ ওপৰৰ পৰা অলপ ভালকৈ দেখাই আছোঁ। এইকেইটা ইহঁতৰ শিং অহা নাই বৰ্তমান, এনেই শিং আহে, মাইকীৰ কাৰণে শিং নেকি নাই নেকি। এইকেইটা ধুনীয়া দেখাত, হৰিণাৰ নিচিনাই অলপ। একদম ওচৰৰ পৰা আপোনালোকক গড় দেখাইছোঁ, গড়টো চাবনে, বুম, এইটো খৰ্গটো অলপ ওলাইছে। বাকী বহুত দুশ্মনেই আছে আৰু ইয়াতে, উপায় নাই, বান্ধোনত থাকিব লগা হৈছে। অলপ ওপৰৰ পৰা আপোনাক দেখাই আছোঁ, এইটো চাওক ধুনীয়াকৈ খৰ্গটো দেখা পোৱা গৈছে। এইটো বহুত ডাঙৰ হ'ব, নাকদি শিঙন ওলাই আছে। এইবাৰ আহি পালোঁ হৰিণৰ ওচৰত, আৰু ইহঁতক খাবলৈ গছৰ পাত দি থৈ দিছে, খাই আছে, আমি অহা দেখি পলাব লৈছে। বাকী মতা মাইকী ধৰিব নোৱাৰিম, শিং থকাবিলাক ভাল লাগে অলপ দেখিবলৈ। পাত এটা দি চাওঁ, পাত ল'লোঁ, পলাইছে, এইটো খাইছে, এইটো দেখাইছেতো, এইটো লৈ গ'ল তোৰ পাত। এই আদিত্যই দিছে খাব লাগিব। আৰু আমি চাই থাকোঁতে আহি গ'ল বৰষুণ, হৰিণাকেইটা এইকেইটা, আমি আহি পেলাই বাটচৰা এটাত বহিলোঁ। তাৰপিছত ইহঁতৰ কাৰণেও এটা টিংঘৰ সাজি দিছে, ইয়াত টিঙৰ তলত কেইটামান আহিছে, কিছুমান তিতিও ভাল পাইছে। এতিয়া বহুত সময় আমি বহাৰ পিছত বৰষুণটো এৰিলে, আকৌ ওলাই আহিছোঁ চাবলৈ কি দেখা পাওঁ এতিয়া। আৰু এতিয়া আমি চাম, ইয়াত লিখা আছে অষ্ট্ৰিচ, মানে হ'ল উট পক্ষী। সেই খাদ্যখোৱাত ব্যস্ত, তই মূৰ তুলি চাবলৈও সময় নাই, তো আমিও গৈ থাকোঁ আগলৈ, আৰু কি দেখা পাওঁ। সৰুতে শিয়াল মাত শুনিছিলোঁ, আৰু গাঁৱত, এতিয়াতো শিয়াল মানে নাপাত্তা হৈ গ'ল, তো এইবিলাক ইয়াতে চাব আহিছোঁ। ইয়াত লিখা আছে শিয়াল, আৰু এটা দেখা পাইছোঁ, মই আপোনালোক দেখাই আছোঁ শিয়ালটো, এইটো চাওক। আগতে কুকুৰ, মানে লোকেল কুকুৰ লৈ পেলাই এনেকৈ সন্ধিয়া সময়ত পথাৰলৈ গৈ শিয়াল দৌৰাব যাওঁ, ইয়াতে হোৱা চৰি থাকে। আমাৰ লগত থকা কুকুৰ তামাম দৌৰাই ইহঁতক। এই শিয়ালৰ শব্দ আজিকালি শুনা নোপোৱা হৈ গৈছে গাঁৱতো। লুপ্তপ্ৰায় শিয়ালৰ লগতে আৰু এটা লুপ্তপ্ৰায় চৰাই হৈছে এইটোৰ বৰটোকোলা। এইটো আজিকালি মানে গাঁৱতো দেখা নোপোৱা হৈছে। লগতে মাছৰোকা, হাড়গিলা একেবাৰে শেষ হোৱা দিশত। আৰু ভিডিঅ'টোৰ লাষ্ট এটা ভাল ম'মেণ্ট, এখন মেটছ দেখাই দিছোঁ আপোনালোকক। তো ইহঁতৰ আজি কাজিয়াখন শেষ হ'বনে নাই নাজানো, কিন্তু মোৰ ভিডিঅ'টো বৰ্তমান শেষ। তো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু এতিয়া আমি আগৰ জেগা পাই গ'লোহি, মানে এখন পাৰ্ক, সৰু পোৱালি কাৰণে খেলিবৰ কাৰণে। এতিয়া ওলাই যাম গোৱা লাষ্ট। তো আজিলৈ এটা আৰু ছাবস্ক্ৰাইবটো কৰি দিব, ধন্যবাদ।